চাব পাৰে আপোনালোকে সব বৰফ পৰি আছে দেখিছে সব বৰফ পৰি আছে জীৱনৰ প্ৰথম এনেকুৱা মোমেণ্ট ভাল লাগিছে মই পালোহি এতিয়া ৰয়িঙৰ পৰা লগৰটোৰ লগত এতিয়া মাইদিয়া যাবলৈ ওলাই আছোঁ মাইদিয়া যাব মই এডোখৰলৈকে পালোহি এতিয়া মোৰ লগৰটো মই আপোনাক দেখুওৱা নাই মই মাইদিয়া গৈ দেখুৱাম নিশ্চয় দেখুৱাম ইয়াত বহুত মানুহ অহা যোৱা কৰি আছে পিছে বাটবোৰ বহুত ডেঞ্জাৰাছ মানে সৰু সৰু ৰাস্তা এনেকৈ সাপৰ দৰে বহুত মানে ঠাণ্ডা লাগি গৈছে অলপমান ইয়াত আহি ৰখি লৈছোঁ যদি শ্বুট কৰি লৈছোঁ আপোনালোকক দেখুৱাম বুলি যিমানটো পাৰে আপোনালোকক দেখুৱাব মই চেষ্টা কৰিম আপোনালোকে চাই থাকিব যি মজা লাগিছে ভাল লাগিব আপোনালোকে কেতিয়াবা আহিব ইয়ালৈ আহিবি বিৰাট মজা লাগিব একদম মানে নক'ব আৰু জন্মত আহিছোঁ যেন লাগিব যদি আপোনালোকে আহি পোৱা নাই আহিব ভাল লাগিব আহিলে জন্মত আহিছোঁ নিচিনা লাগিব আমি পালোহি মায়'দিয়া পাছ ৱেলকাম মায়'দিয়া পাছ এইখনে ঠাই হয় আমি অহা বহুত ভাল লগা ঠাই ভালকৈ চাব আপোনালোকে ভালকৈ দেখুৱাই যাম মই ভাগি আছে এইখনে হয় মায়'দিয়া ঠাই য'ত নেকি বহুত মানুহে ইয়ালৈ আহে ফুৰিবলৈ আহে ইয়ালৈ মই আপোনাক দেখাম বুলি কৈছিলোঁ ইয়াত যে মায়'দিয়াত এনেকুৱা বৰফ পৰে বুলি মোৰ মাতটো পিছে বহুত হৰাই গ'ল কাৰণ ইয়াত বহুত ঠাণ্ডা হৈছে দেখাততো ৰ'দ পৰি আছে লেকিন কিছুমান ঠাই ৰ'দ পৰাই নাই লেকিন বহুত বেছি এনেকুৱা ঠাণ্ডা হৈছে মই আপোনালোকক ভালকৈ দেখুৱাম যিহেতু আপুনি ভিডিঅ'টো চাই থাকিব ভালকৈ মই আপোনাক দেখাম কৈছিলোঁ যে লগৰ এজন এইজনে হয় লগৰটো মই দেখুৱাম কৈছিলোঁ গতিকে সিহঁতৰ ঘৰত থাকিলোঁ থাকি মেলি আহিলোঁ ইয়াত আৰু এতিয়া যাম আপোনাক বহুতখিনি দেখালোঁ ইয়াত এতিয়া মই যাবলৈ ওলাইছোঁ বহুত ভাল লাগিলে আহি কিনি প্ৰথমবাৰ এনেকুৱা জেগাত আহিলোঁ চাব পাৰে আপোনালোকে সব বৰফ পৰি আছে দেখিছে সব বৰফ পৰি আছে জীৱনৰ প্ৰথম এনেকুৱা মোমেণ্ট ভাল লাগিছে আপোনালোকে আহিব আপোনালোকে যদি আহিব বিচাৰে প্ৰথম নেটত চাৰ্চ কৰিব ৰয়িঙত আপুনি হোটেল লৈ থাকিবও পাৰিব আৰু তাৰ পৰা 50 কিলোমিটাৰ দূৰত এই মায়'দিয়া বুলি কয় ইয়াত বহুত ধুনীয়া ধুনীয়া জেগা আছে বহুত মজা লাগিব ইয়াত আহি কিনি তো কোনোবা যদি দূৰৰ পৰা চাই আছে তেতিয়াহ'লে ৰয়িং বুলি চাৰ্চ কৰিব যোনটো নেকি বহুত চবফালৰ পৰা আহিব পাৰে তালৈ ক'ব কাৰণে নেটত চাৰ্চ কৰিব তো আজিটোলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ মই এতিয়া ঘৰলৈ যাম কেনেকৈ আহিলোঁ ৰাস্তাটো দেখাব নোৱাৰিলোঁ কাৰণ অসুবিধা হয় বহুত কষ্ট ৰাস্তাটো অলপমান সৰু মানে বাইকত আহিছিলোঁ গাড়ী দি আহিবলৈ ভাল আছে মোৰ টেনশ্যন বাইকত অলপমান কষ্ট হয় ভাগৰ লাগে বেছিকৈ তেনেকৈ আহিলোঁ আৰু আহিবলৈ চখ আছিলে ইয়াত বহুত দিনৰ পৰা এখন ঠাইলৈ তো আজি সপোনটো পূৰা হ'ল তাৰপিছত আৰু এটা জেগাত যাবলৈ সপোন এটা আছে সেইটো কেতিয়া গৈ পাম নাজানো যদি হয় আপোনাক নিশ্চয় দেখি পাব ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ